কিন্তু অকল হাংৰিলা ৰেষ্টুৰেণ্ট নহয়, আমাৰ FS প্ৰডাকশ্যন আৰু হাংৰিলাৰ সৌজন্যত আমি বিলিচিপাৰা মিউজিক ফেষ্টিভেল অৰ্গেনাইজ কৰিব গৈ আছোঁ। অহা 1 ফেব্ৰুৱাৰী 2025 বিলিচিপাৰা আইনে খেলপথাৰত। ইয়াতে এতিয়ালৈকে আমাৰ অলৰেডি টিকেটসমূহ আমি অলৰেডি ওলাই দিছোঁ হেৰিৰ কাৰণে, আমাৰ অডিয়েঞ্চৰ কাৰণে। ইয়াত আমি 3টা ধৰণৰ আমি এণ্ট্ৰি বাছ আমি ব্যৱস্থা কৰিছোঁ, 2000, 1000 আৰু 500। ইয়াত আমাৰ যিবিলাক ধৰক স্পেচিয়েল কিছুমান আমাৰ অডিয়েঞ্চ আহিব বিচাৰিছে, আমাক বহুত ওচৰৰ পৰা চাব বিচাৰিছে আমাৰ আৰ্টিষ্টবিলাকক, সিহঁতৰ কাৰণে 2000 আমাৰ এণ্ট্ৰি বাছৰ লগত আমি এটা ডিনাৰৰ ব্যৱস্থা কৰিছোঁ। তাৰ লগতে আমাৰ যিবিলাক ধৰক এতিয়া বৰ্তমান বিলিচিপাৰাত আমাৰ টিকেটৰ ব্যৱস্থা হৈছে। ইয়াৰ পিছত আমি অহাকালি ধুবুৰী, গৌৰীপুৰ, আপোনাৰ চাপৰ, গোলগঞ্জতো আমি এভেইলেবল কৰা। আৰু এইবিলাকৰ মাজতে আমাৰ যিটো আমাৰ লোকেল কিছুমান আৰ্টিষ্ট আছে, যেনেকুৱা শিক্ষা ৰয় আলিপুৰদুৱাৰ আৰু প্ৰতীক্ষা ডেকা আমাৰ অসমৰ, সিহঁতো পাৰফৰ্ম কৰিব। আমাৰ মুখ্য আকৰ্ষক হ'ব মহম্মদ ফেইজ আৰু ঋতু পাঠক। আৰু এটা আপোনাৰ কথা জনাব বিচাৰিছোঁ, আমাৰ ইয়াৰ যিহেতু আমাৰ চেৰিটেবল শ্ব', এই চেৰিটেবল শ্ব'ৰ যিবিলাক আৰ্নিং, আমি এটা আৰ্নিং মানে ইয়াৰ এটা অংশ আমি CM ৰিলিফ ফাণ্ডত আমি দিম। তাৰ লগতে যিবিলাক নিডি পিপুল আছে, ধৰক পঢ়া শুনাৰ ক্ষেত্ৰত বা চিকিৎসাৰ ক্ষেত্ৰত সহায় বিচাৰিছে, আমাৰ কমিটিৰ লগত যোগাযোগ কৰিলে আমি সিহঁতৰ ব্যৱস্থা কৰি দিম। তাৰ লগতে আমাৰ ধুবুৰী জিলাৰ যিবিলাক মডেলিঙৰ লগত জড়িত মডেলছ বা কষ্টিউম ডিজাইনাৰ, মেকআপ আৰ্টিষ্ট, সিহঁতৰ কাৰণে আমি এটা প্লেটফৰ্ম, ইয়াত এটা শ্ব' এটা অৰ্গেনাইজ কৰিছোঁ, আমি মডেলিং শ্ব'। এই মডেলিং শ্ব' তেওঁলোকে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হ'ব বুলি আশা ৰাখিছোঁ। আৰু চবৰে শেষত আমাৰ ধুবুৰী জিলাবাসী, বিলিচিপাৰাবাসীৰ ওপৰত এটা দায়িত্ব অৰ্পণ কৰিছোঁ, যাতে এই শ্ব'টো বিলিচিপাৰা মিউজিক ফেষ্টিভেলখনক যাতে তেওঁলোকে ছাকচেছ কৰাত আমাক সহায় কৰে, সফল কৰাত যাতে সহায় কৰে। ধন্যবাদ।